guys, welcome to my YouTube channel Chaudhury's Vlog. Moi Dimple aru eitu mor channel or first vlog hoy. Ebosor agote mor YouTube channel to khula kotha asil jodi kisuman personal problem or karone khula nohol. Finally moi YouTube channel to khulilo aji. To মই বহুত এক্সাইটেড আশা কৰো আপোনালোকে ভাল পাব মোৰ ভিডিও বিলাক চাই আৰু মইও আপোনালোকৰ কাৰণে ভাল ভাল ভিডিও দি আপোনালোকক এন্টাৰটেইন কৰি যাম সো বেছি দেৰি নকৰি লেটস ষ্টাৰ্ট দ্য ভিডিও এতিয়া মই মোৰ মাৰ ঘৰত কাৰণ ৰিসেন্টলি মোৰ অপাৰেশ্যন এটা হৈ গৈছিলে এপেণ্ডিক্সৰ তো সেইটো কাৰণে মোৰ হাজবেণ্ডে থৈ গৈছিলে ৰেষ্টৰ কাৰণে এতিয়া আজি নিব আহিব আৰু সবতকৈ হাঁহি উঠা কথাটো হৈছে তেখেতে একদমেই গম নাপায় মই যে ইউটিউব চেনেলটো ষ্টাৰ্ট দিছোঁ তো আজি পুৰা এক্সাইটেড তেখেতৰ ৰিয়েকশ্যন চাবলৈ আৰু এইখিনি হৈছে মোৰ দুপৰীয়াৰ আহাৰ ভাত মোক কমকৈ দিছে কাৰণ মই ইমান ভাত নাখাওঁ আৰু এতিয়া অপাৰেশ্যন হৈছে যিহেতু সেইকাৰণে ইমান খাব মানা কৰিছে এয়া মাছৰ আঞ্জা এয়া দাইল এয়া তৰকাৰী অলপ আৰু এইটো বিলাহী আৰু মাছৰ কণীৰে বনাইছে মায়ে লাঞ্চ হৈ গ'ল বহুত টেষ্টি আছিলে এইকেইদিনটো পুৰা বইল খানাই খুৱাই আছিলে মায়ে কিন্তু আজি অলপ মছলা দি পিনে টেষ্টিকৈ বনাই খুৱাইছে আৰু ঘৰত যাম বুলি পিনে তো এতিয়া অলপমান ৰেষ্ট লৈ লওঁ কাৰণ অলপ পিছত আকৌ নিব আহিব মোক আৰু ৰেডি হ'ব লাগিব তো এতিয়া জল্দি গৈ অলপ ৰেষ্ট লৈ লওঁ মোৰ হাজবেণ্ডক দেখি কোকো একদম পাগল হৈ পিনে ডান্স কৰি আছে আৰু এতিয়া মই গৈ আছোঁ চচুৰাল ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছা নেকি নহয় কিন্তু ফাৰ্ষ্ট টাইমৰ কাৰণে ইউটিউব চেনেল খুলিছোঁ ন কি কবা মই ইউটিউব চেনেল খুলিছোঁ সঁচাকৈ খুলিছোঁ ভিডিঅ'হে কৰি আছা এইবিলাক দিম মই এতিয়া ঠিকে আছে ভাল কথা কিপ ইট আপ আৰু আমাৰ পিছফালে আছে আমাৰ বগাদা হেল্ল' কৈতো এবাৰ গাঁৱত আৰু এটা ঘৰ আছে ভাবিলো তাতে এবাৰ সোমাই যাওঁ এতিয়া কমপ্লিট হোৱা নাই এইটো কাৰণে নেদেখা আপোনালোকক যেতিয়া কমপ্লিট হ'ব তেতিয়ালৈকে আপোনালোক ভালকৈ দেখাম এতিয়া চলো আমাৰ কাষৰ ভিউটো দেখাওঁ এইটো ঘৰৰ এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ এইখন এখন দোকান আৰু ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আছে আৰু এয়া হৈছে আমাৰ চৌধুৰীজ ৰেষ্ট হাউচ শুৱালকুছি আহিলে আমি সকলোৱে ইয়াতেই থাকোঁ নেক্সট টাইম আহিলে আপোনালোককো দেখাম ভালকৈ আৰু এইটো ৰাস্তাৰে আমি গধূলি সকলোৱে খোজকাঢ়ি ফুৰিব আহোঁ আৰু আবেলি টাইমখিনি যে চাই ইমান ধুনীয়া লাগে চবফালে সেউজীয়া পৰিৱেশ ইমান ধুনীয়া বতাহ আহে খুৰাহঁতে মাছ মাৰিব যায় বৰশী পাতি এয়া খুৰা গৰু চৰাই আছে এতিয়া ৰখি আছোঁ আদাবাৰীত ইয়াতে অলপ ভাবিলোঁ ফ্ৰুটছ অলপ লৈ আহোঁ মোৰ হাজবেণ্ড আৰু বগাদা গৈছে ফ্ৰুটছ আনিবলৈ তো মই ইয়াতে ৱেইট কৰি আছোঁ আম পালে এয়া কিমান কিলো 200 টকা লৈছে 2 কিলোত বহুত দাম কৰিছে আম এতিয়া আমি গৈ ঘৰত আম খাম যাম নাই বগাদা দিয়ক ৰাইজ আমি এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া এওঁক লৈ গৈ আছোঁ লাহে লাহে চিৰি খোজ কাঢ়িব লাগিব যে
অপাৰেশ্যন হৈছে যে মেডামৰ এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছে চিলাই শুকোৱা নাই পেটৰ লাহে লাহে গৈ আছে একদম পুৰা একদম নতুন জোচ লাগি গৈছো বাকী চাহ খালে চাহ খালো নাকান্দে আহিলে বহুত দিনৰ পিছত মানে ৰিচেণ্টলি আমাৰ মাৰ দেউতাৰ এটা এক্সিডেণ্ট হৈছিলে 3 মাহ আগতে এটা এক্সিডেণ্ট হৈছিলে ডাঙৰকে এক্সিডেণ্ট হৈছিলে মাৰ এইটো চাইডটো মানে ভাঙি গৈছিলে আৰু মাথাত বহুত কেইটা চিলাই পৰিছে দেখাই পাব বহুত কেইটা 5টা 6টা মান পুৰা চিলাই পৰিছিলে আৰু দেউতাটো পুৰা চিলি পেৰালাইজ হৈ গৈছিলে কিন্তু তেখেত ইমানেই ষ্ট্ৰং হয় মানে এতিয়া 2 মাহৰ ভিতৰতো পুৰা 80% তেখেতে ৰিকভাৰী কৰি লৈছে আৰু ডক্টৰটো কৈছিলে বহুত দিন লাগিব ন বহুত দিন লাগিব কৈছিলে চেষ্টাত 3 মাহত বহুতখিনি এতিয়া খোজ কাঢ়িব মানে থিয়া হ'ব পাৰিছে খোজ কাঢ়িব পাৰিব আৰু নিজে এতিয়া খাব পাৰে আৰু নিজে এক্সাৰচাইজ কৰি থাকে যিমানখিনি টাইম ফ্ৰী থাকে নিজে নিজে এক্সাৰচাইজ কৰে অলপ দেউতাক দেখাওঁ বলো দেউতা আহি গলো খং উঠি আছো ৰ'বা বগাক ক'লো যে আমাৰ এই ছ'চাইটি ভাঙি দি আছে মিটাৰটো চাই মিটাৰটো বেয়া হ'ব বুলি ক'লে সি মানে মিটাৰ চাব গৈ আহি পেলাই মিটাৰটো ঘূৰিছে মানে উল্টাই ঘূৰিছে নে পাল্টাই ঘূৰিছে মোৰ সি কিয় ছাগলীৰ বেহাৰী নিছিল লগোৱাটো ক'লে মানুহজনে যাজনৰ ছাগলটো জগিছে বোলে ধ্যান দিয়া বুলি কয় আমাৰ কাম ছাগলটো জগিছে আহঁতৰ বুঢ়ীত যাচোন যে চাই আছে সি গ'ল দৌৰ মাৰি গৈ দৌৰ মাৰি আহিলেহি আৰু পথাৰৰ পৰা আহি দেউতা জগিছে কেইটা পোৱালি সেইটোতো নাচালো কেনেকে কেইটা কেইটা পোৱালি হৈছে চাই কেইটা পোৱালি ক'লে 5টা পোৱালি হৈছে যে মতা নে মাইকী চাইছ নাই সেইটোতো নাচালো গ'ল চালো আকৌ আহিল ঘূৰি অহাৰ পিছত ক'লো কেইটা হ'ল এই ৰং কেইটা কেনেকুৱা পকৰা চিকৰা হৈছে কি নাই সেইটোতো নাচালো তাৰমানে এটা কামত সি যিটো কাম একবাৰ হয় 3বাৰ লগায় ঠিক তেনেকে ইয়াৰ গৈছে চাব গৈছে দিব মানে আৰু আজিকালি জানাইতো চাহ কি চাহ আমাৰ ঘৰত যদি পেহী আছে মই পেহীকো দেখাই আছো আপোনালোকক বলো পেহী বেয়া খুশ ন বিৰাট ভাল লাগিছে দালি বনাইছিল আৰু তাৰপিছত পটাল বনাম পটাল হাই কৈ দিওঁ আমি ইউটিউব চেনেল খুলিছো নতুনকে হাই লাজ লাগিছে নেকি একো নাই দিয়ক পেহী বনাক আপুনি ভাত দিয়া আৰু এইটো আমাৰ ব্ৰুণ ক'ত আছা এইটো আমাৰ ব্ৰুণ কি কৰিছা ব্ৰুণ এনেকে থাকে কিচেনত এইখিনি ডাইনিং টেবুলৰ তলত সোমাই আৰামছে শুই থাকে ঠাণ্ডাখনত গৰম দিন ন কি ক'বা আৰু ব'লা এতিয়া ফ্ৰেছ হৈ লওঁ আমি আমি এতিয়া ফ্ৰেছ হৈ লওঁ
তাৰপিছত এতিয়া ফ্ৰেছ নহওঁ, ভিডিঅ'টো এণ্ড কৰোঁ ফাৰ্ষ্ট, তাৰপিছত ভালকৈ ফ্ৰেছ হৈ যাম। অ'কে। ঘৰত আহি অলপ ইম'চনেল হৈ গ'লোঁ। মা দেউতাক ইমান দিনৰ মূৰত দেখিছোঁ। বিয়া হ'বলৈ বেছি মাহ হোৱা নাই ন, 7 মাহ হৈছে, কিন্তু মই যে এইখন ঘৰৰ বোৱাৰী সেইটো একদম মানে কি ফিল নকৰে, একদম যে নিজৰ ছোৱালী হয় তেনেকুৱা টাইপ ফিল কৰে। আপোনালোকে দেখিলে আৰু দেখি থাকিব আমাৰ লগত গতিকে জড়িত হৈ থাকিলে। বাকী আশা কৰোঁ যাতে আগৰ দিনবিলাক, ভাল দিনবিলাক আকৌ ঘূৰি আহে। আৰু বাকী ভিডিঅ'টো আজি ইয়াতে এই বেড চিটুৱেশ্যনৰ পৰা আমি যে অভাৰকাম কৰিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম আশীৰ্বাদ দি যাব আমাক। বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। চেষ্টা কৰিম যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াব পাৰোঁ আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰি যাব। লগতে ছাপোৰ্ট কৰিবলৈ আপুনি নাপাহৰিব আমাৰ ইউটিউব চেনেলটো চৌধুৰীজ ব্লগটো লাইক ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো দবাই দিব। বাই বাই বাই।